ছাত্ৰ ছাত্ৰীসকল R1টো মই ডেছক্ৰিপশ্যনত লিংক আছে, তোমালোকে R1টো তোমালোকে তাৰ পৰা চাই ল'বা। R2টো মই আৰম্ভ কৰিছোঁ। R2টো কি কৈছে প্ৰথমটো, তলৰ সংখ্যাকেইটা বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব? প্ৰথমতে 272, 79, 400 আৰু 267। ইয়াত প্ৰথম কি আছে, 272ৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? প্ৰথম মই লিখিছোঁ কি দিয়া আছে, 272 দিয়া আছে, ঠিক আছে। আৰু দ্বিতীয়টো প্ৰথমটো দিয়া আছে, আৰু দুই নম্বৰটো কি দিয়া আছে, 79 আৰু তৃতীয়টো দিয়া আছে 400 আৰু চতুৰ্থটো দিয়া আছে 2637 দিয়া আছে। এইকেইটা সংখ্যা বৰ্গৰ একক স্থানত কি হ'ব লিখিব দিছে। ইয়াত চোৱা, আমি দুই সংখ্যাটো ইয়াৰ একক স্থানত কি আছে, 2 আছে। আমি 2টো স্কুৱেৰ মানে হ'ল 2 2 4, গতিকে ইহঁতৰ একক স্থান কি আছে, মানে এই সংখ্যাটো স্কুৱেৰ কৰিব লাগিব। স্কুৱেৰ কৰা মানে এই সংখ্যাটো 2বাৰ পূৰণ কৰিব লাগিব। 2 বাৰ 2 2 কিমান হ'ব, 4 হ'ব। গতিকে একক স্থানত কি হ'ব, উত্তৰ হ'ব 4, ঠিক আছে। এই এনচাৰটো হ'ল 4। তাৰপিছত আমি এইটো চাওঁ যদি কি হ'ব, শেষত কি আছে, শেষত আছে 9 আছে, গতিকে 9টো 2বাৰ পূৰণ কৰিব, 9 স্কুৱেৰ, 9 9 কিমান 81, গতিকে 81 কৰোঁতে একক স্থানত কি পাইছোঁ আমি, 1, গতিকে এইটো হ'ব এনচাৰ 1, ঠিক আছে। তাৰপিছত আমি ইয়াত কি পাম, 400, গতিকে 0 0, একক স্থানত কি আছে, একক স্থানত 0 আছে, গতিকে 0 দুটা পূৰণ কৰিলে কিমান পাম, 0 পাম, গতিকে ইয়াৰ এনচাৰ হ'ব 0, ঠিক আছে। 0 দুটা পূৰণ কৰিলে আমি কিমান পাওঁ, 0 স্কুৱেৰ মানে হ'ল 0। আৰু নেক্সট কি আছে, 7 আছে একক স্থানত, 7 দুবাৰ পূৰণ কৰিব লাগিব, 7 7 গুণ 49, 49ৰ একক স্থানত কি আছে, 9, গতিকে ইয়াৰ এনচাৰ 9। মানে কি কৰিব লাগে, যিটো আছে এই সংখ্যাটোৰ বা এই সংখ্যাটোৰ যিটো একক স্থান আছে, একক স্থানৰ সংখ্যাটো আমি স্কুৱেৰ কৰিব লাগিব, মানে দুবাৰ পূৰণ কৰিব লাগিব। দুবাৰ পূৰণ কৰাৰ পিছত যি সংখ্যাটো পাওঁ, সেই সংখ্যাটো একক স্থানটো উলিয়াব লাগে। ইয়াত 9টো কি কৰিছোঁ, 9 দুবাৰ পূৰণ কৰোঁতে 81 পাইছোঁ, এই 81ৰ একক স্থান কি আছে, 1, গতিকে এনচাৰটো হ'ব 1। ছাত্ৰ ছাত্ৰীসকল বুজি পালা এইখিনিলৈকে। নেক্সট আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটো কি দিয়া আছে, তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? চোৱা, পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিলে আমাক কি কি লাগে, প্ৰথমতে সেইটো বুজি লোৱা। পূৰ্ণবৰ্গ মানে কোনবিলাক, যিবিলাক সংখ্যা চোৱা, আমি 1 যদি আমি পূৰণ কৰোঁ কিমান পাওঁ, 1 পূৰণ 1 মানে হ'ল 1, 2 পূৰণ 2 মানে কিমান হ'ব, 4, 3 পূৰণ 3 কিমান হ'ব, 9, 4 পূৰণ 4 16, 5 পূৰণ 5 25, 6 পূৰণ 6 37, 7 পূৰণ 7 49, তোমালোকে মুখস্থ কৰিবা এইখিনি, 8 পূৰণ 8 8 পূৰণ 8 64, 9 পূৰণ 9 81 আৰু 10 পূৰণ 10 100। এতিয়া চোৱা, আমাৰ বৰ্গ সংখ্যা হ'ব লাগিলে একক স্থানত কি লাগে, 1 থাকিব লাগে। একক স্থানত যদি 1 থাকে, তাৰপিছত আমি 4 থাকে, তাৰপিছত 9 থাকে, 6 থাকে, তাৰপিছত আৰু কি থাকে, 5 থাকে, আমি 6 পাইছোঁ এবাৰ লিখিছোঁৱে, 9 লিখিছোঁৱে এবাৰ, গতিকে 4 এবাৰ লিখিছোঁৱে, 1 লিখিছোঁৱে আৰু 0 থাকিলে। একক স্থানত এইকেইটা সংখ্যা থাকে, 1 4 9 6 5 আৰু 0 থাকে, তেতিয়া এই কি হ'ব, বৰ্গ সংখ্যা হ'ব, পূৰ্ণবৰ্গ হ'ব একক স্থানত থাকিলে। যদি কি হয়, যদি কি নাথাকিল, ইয়াত আমি গম পালোঁ কি নাই, 2 নাথাকে, কি নাথাকে, 2 নাথাকে, তাৰপিছত কি নাথাকে, আৰু ইয়াত কি নাপালোঁ আমি, 3 নাপালোঁ, গতিকে 2 নাপালোঁ, 3 নাপালোঁ, তাৰপিছত আৰু কি নাপালোঁ, ইয়াত নাই 7 নাই, গতিকে 7 পোৱা নাই, আৰু পোৱা নাই 8 পোৱা নাই। মানে এইকেইটা সংখ্যা যদি থাকে, এইকেইটা সংখ্যা যদি থাকে একক স্থানত, গতিকে ই পূৰ্ণবৰ্গ নহয়, ঠিক আছে। পূৰ্ণবৰ্গ মানে এটা সংখ্যা দুবাৰ পূৰণ কৰিলে যিটো সংখ্যা পাওঁ সেইটোৱে পূৰ্ণবৰ্গ, গতিকে পূৰ্ণবৰ্গ নহয়। এতিয়া চোৱা, প্ৰশ্নত কি কৈছে, প্ৰশ্নত আমাক কৈছে, প্ৰশ্নত কি কৈছিল, 1057 প্ৰথম প্ৰশ্নটো কি আছিল, 1057 এক নম্বৰ দিছে, 1057, 2টো দিয়া আছে 7928, 3টো দিয়া আছে 222 আৰু 4টো দিয়া আছে 640। এতিয়া চোৱা 7, এতিয়া আমি কি পাইছিলোঁ, এইকেইটা সংখ্যা যদি থাকে, মানে 149650 থাকিলে কি হয়, আমাৰ পূৰ্ণবৰ্গ হয়, আৰু এইকেইটা যদি থাকে তেতিয়া নহয়, থাকিলে নহয়। গতিকে ইয়াত কিমান আছে, 7 আছে, ইয়াতো 7 আছে, গতিকে এই পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি, একক স্থানত 7 থকাৰ বাবে, একৰ স্থানত 7 থকাৰ বাবে পূৰ্ণবৰ্গ নহয়, ঠিক আছে, বুজি পালি।
ইয়াত 8 কি আছে 8 আছে ইয়াতো এইকেইটা হল নহয় গতিকে 8 কি হ'ব একক স্থানত 8 থকাৰ বাবে কি নহয় পূৰ্ণবৰ্গ নহয় থকাৰ বাবে এতিয়া ইয়াতো একে লিখিব 2 থকাৰ বাবে 2 থকাৰ বাবে আৰু নেক্সট ইয়াত কি হ'ব ইয়াতো আমি পাইছিলো 0 থাকিলে আমি পূৰ্ণবৰ্গ সংখ্যা হয় কিন্তু আমি ইয়াত কিন্তু 0 থাকিলে পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণটো কি কাৰণ এটা যদি 0 থাকে অযুগ্ম 0 থাকিলে আমি 100 কৰতে আমি কেইটা 0 পাইছো দুটা 0 পাইছো ঠিক আছে গতিকে আমি কি 10 গুণ 100 বুলি ক'লো দুটা 0 পাইছো মানে মেইনলি কি থাকে কি হ'ব লাগে দুটা 0 যদি থাকে তেতিয়া হি পূৰ্ণবৰ্গ হ'ব এটা 0 থাকিলে হি পূৰ্ণবৰ্গ নহয় ইয়াত অযুগ্ম 0 টো অযুগ্ম হোৱাৰ 0 টো অযুগ্ম থকাৰ বাবে এই পূৰ্ণবৰ্গ নহয় ইয়ালৈকে বুজি পালা তোমালোকে নেক্সট আমি যদি চাও 3 নম্বৰলৈকে আহিলো তলৰ সংখ্যাকেইটা কি কৰিব দিছে বৰ্গমূল নিৰ্ণয় কৰিব দিছে তলৰ সংখ্যাকেইটা আমাক কি কৈছে বৰ্গ কিমান হ'ব বৰ্গমূল নহয় বৰ্গ কিমান হ'ব খুজিছে প্ৰথম কি আছে 19 দ্বিতীয়টো 37 53 আৰু 78 আমি যদি প্ৰথমটো চাও কিমান আছে 19 বৰ্গ সংখ্যা মানে কি প্ৰথমটো দি আছে 19 এতিয়া 19 বুলি কওঁতে আমি বৰ্গ সংখ্যা কি কৰিব লাগে ইহঁতক আমি 19 স্কয়াৰ কৰিব লাগিব অৰ্থাৎ 19 পূৰণ 19 পূৰণ কৰিব লাগিব আমি পূৰণ কৰিলে কিমান পাম আমি যদি পূৰণ কৰো 19 পূৰণ 19 9 9 গুণ 81 7 গুণ 1 7 গুণ 9 গুণ 9 তাৰ পিছত এইবিলাক কিমান হ'ব 17 হ'ব ঠিক আছে 17 হ'ব 19 পূৰণ কৰিলে নেক্সট একেদি 19 কিমান হ'ব 19 হ'ব ইয়াত কিমান থাকিব 1 থাকিল তাৰপিছত 16 7 গ'ল 1 তাৰপিছত একেদি 360 কিমান হ'ব 361 পাম ঠিক আছে আকৌ যে আমি 2 নম্বৰটো কি দি আছে 2 নম্বৰটো দি আছে 37 বুলি কওঁতে আমি কি কৰিব লাগিব ইয়াতো আমি 37 বুলি কওঁতে 37 বুলি কওঁতে 37 স্কয়াৰ হ'ব মানে কি হ'ব 37 স্ক্ৰীনটো অলপ প্ৰব্লেম দি আছে ভালদৰে স্পষ্ট ক্লিয়াৰ হোৱা নাই মই ঠিক কৰি লৈছো আপুনি ঠিক আছে 37 পূৰণ 37 আমি 37 পূৰণ 37 পূৰণ কৰি কিমান পাম 37 পূৰণ কৰিলে কিমান পাম 7 কাবি 49 হাতে গ'ল 4 তাৰপিছত 7 গুণ 21 21 4 25 3 7 গুণ 21 হাতে গ'ল 1 হাতে গ'ল 2 তাৰ 3 গুণ 9 এই 2 কিমান হ'ব 11 আমি এইটো কিমান কৰোঁ 9 নামিল 5 1 6 2 1 3 1 1 3 6 9 পাম ঠিক আছে আমি এইটো হেৰি কৰিলে নেক্সট 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰটো দিয়া আছে মানে 53 দিয়া আছে গতিকে কি কৰিব লাগে ইয়াতো 53 স্কয়াৰ কৰিব লাগিব 53 পূৰণ 53 আমি ইয়াত কৰিলে 53 পূৰণ 53 কৰিলে কিমান পাম 3 3 গুণ 9 3 5 গুণ 15 5 3 15 5 হাতে গ'ল 1 5 5 গুণ 25 26 হ'ব ঠিক আছে গতিকে কিমান হ'ব 9 নামিল তাৰপৰা 5 5 10 0 হাতে গ'ল 1 6 1 7 তাৰপৰা 2 থাকিল কিমান পালো 6 1 7 সেই 6 1 7 কি পালে 1 এটা গৈছিল 8 হ'ব ঠিক আছে কিমান হ'ব 2809 পাম ঠিক আছে নেক্সট আমাৰ আৰু লাষ্টৰটো কি দিয়া আছে লাষ্টৰটো দিয়া আছে 74 নম্বৰ 78 দিয়া আছে ঠিক আছে একে নিচিনা 78 স্কয়াৰ কৰিব লাগিব 78 স্কয়াৰ কৰোঁতে আমি 78 পূৰণ 78 পূৰণ কৰিব লাগিব 78 আৰু 70 পূৰণ কৰিলে 8 পূৰণ কৰিলে কিমান পাওঁ 8 8 গুণ 64 4 হাতে গ'ল 6 8 7 গুণ 56 56 6 কিমান হ'ব 62 ঠিক আছে 56 নেক্সট 7 8 গুণ 56 6 হাতে গ'ল 7 7 49 49 এইবিলাকত 54 হ'ব 4 6 2 8 6 4 10 0 হাতে গ'লে 5 1 6 কিমান পাম 6084 পাম 6084 পাম ঠিক আছে তোমালোকে এইটো বুজিলা কেই নম্বৰ আহিছিল এইটো 3 নম্বৰ আছিল ঠিক আছে নেক্সট আমি 4 নম্বৰটো চাওঁ 4 নম্বৰটো তোমালোকে চোৱা 4 নম্বৰটো কি দিয়া আছে 4 নম্বৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা
মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা বুলি কৈছে। আমি 1 নম্বৰটো কি দিছে 1764 আমি কৰি চাম। প্ৰথমটো দিয়া আছে 1764 ঠিক আছে। আমি কি কৰিম প্ৰথম মৌলিক উৎপাদক বিশ্লেষণ কৰিব দিছে 1764 বুজি নাপালে কমেন্টত কবা। ইয়াত কি আছে শেষত একক স্থানত কি আছে 4 আছে 4 থাকিলে আমি কি দি হৰণ যায় আমি যে 0 2 4 6 8 থাকে যদি তেতিয়া 2 ৰে হৰণ যায় ঠিক আছে 2 ৰে হৰণ যায়। এতিয়া আমি শেষত 4 আছে 2 ৰে হৰণ যাব 2 ৰে 17 কেইবাৰ যাব একক নাযায় গতে 17 লম 2 8 গুণ 16 16 ইয়াত 17 আছিল 2 8 গুণ 16 গ'ল গতিকে 1 গ'ল আকৌ 16 হ'ল 2 8 গুণ 16 4 2 দি 4 কেইবাৰ যাব 2 2 গুণ 2 2 গুণ 4 ঠিক আছে। তাৰ পিছত নেক্সট আমি পাম আকৌ শেষত 2 আছে গতে 2 থাকিলে কি হৈ যায় 2 ৰে হৰণ যায় গতিকে আকৌ 2 ৰে চাম 2 ৰে 8 কেইবাৰ যাব 2 4 গুণ 8 2 ৰে 8 কেইবাৰ যাব 2 4 গুণ 8 2 ৰে 2 কেইবাৰ যাব একবাৰ যাব ঠিক আছে। শেষত এবাৰ কি আছে 1 আছে যদি 1 থাকে তোমালোকে কি কৰিবা এই গোটাইকেইটা সংখ্যা যোগ কৰিবা আমি 4 আমি যোগ কৰিবা কি কি আছে 4 আছে তাৰ পিছত যোগ 4 যোগ 1 কিমান হ'ব 4 4 8 8 1 9 9 টোক 3 দি হৰণ যায় নাযায় যায় 3 3 গুণ 9 গতিকে 3 যদি হৰণ যায় 9 তেতিয়াহ'লে এই সংখ্যাটো কি যাব 3 দি হৰণ যাব গতিকে 3 দি কিমান যাব 3 দি 4 3 1 গুণ 3 1 গ'ল 14 হ'ল 3 4 গুণ 12 3 4 গুণ 12 হয়নে বুজি পাইছা নহয় 3 4 গুণ 12 3 5 গুণ 15 হ'ব কিন্তু 14 আছে হয়নে নহয় গতিকে কি কৰিব 3 4 গুণ 12 হ'ব তাৰ পিছত ইয়াত কিমান আছে 2 ৰল 12 13 14 2 ৰল 2 ৰল ইয়াত আমি এই 2 টো 1 ৰ আগত ধৰি কিমান 21 যাব গতিকে 21 কেইবাৰ যাব 3 7 গুণ 21 যাব ঠিক আছে ইয়ালৈকে বুজি পাইছা ঠিক আছে ইয়ালৈকে বুজি পাইছা তোমালোকে এবাৰ কি হেদি যাব আমি চাম আমি এইটো কি হৈ যাব 147 আছে হয় নহয় গতিকে আকৌ একা সিস্টেমতে কৰা 7 4 কিমান 7 4 11 11 1 12 হয় না 7 এই দুটা যোগ কৰিবি 7 7 যোগ 4 7 4 11 11 1 12 হয় না 12 3 দি হৰণ যায় না 3 4 গুণ 12 3 দি হৰণ যায় গতিকে কি হ'ব এই সংখ্যাটোকো 3 দি হৰণ যাব 3 দি 14 কেইবাৰ যাব 3 1 3 4 গুণ 12 2 হ'ল 27 হ'ল 3 9 গুণ 27 হ'ল ঠিক আছে যিবিলাকে এইখিনি জানা তোমালোকে ভিডিঅ'টো অলপ স্কিপ কৰিব পাৰা আৰু যেহেতু মই বেছিকৰ পৰা কৈছোঁ যিবিলাক একেবাৰে বুজি পোৱা নাই তেওঁলোকৰ পৰা মই আৰম্ভ কৰিছোঁ যে যিবিলাক অলপ জানা তোমালোকে ভিডিঅ'টো অলপ স্কিপ কৰিব পাৰা ঠিক আছে। নেক্সট 49 থাকিল 49ক জানো আমি 7 7 গুণ 49 গতিকে আমি কি পালোঁ কি সংখ্যা মৌলিক উৎপাদক বিশ্লেষণ কৰিব দিছে আমি কি পালোঁ বৰ্গমূল দিছে আমি 2 কেইটা পালোঁ 2 এটা দুটা 2 দুটা 3 কেইটা দুটা 3 দুটা আৰু 7 দুটা পালোঁ 7 পূৰণ 7 এতিয়া তোমালোকে কি কৰিবা এই 2 পৰা এটা ল'বা 2 এই 3 পৰা এটা 3 ল'বা এই 7 পৰা এটা 7 ল'বা 2 3 গুণ 6 6 7 গুণ 42 গতিকে এনসাৰ হ'ব 42 নেক্সট 2 নম্বৰ 2 নম্বৰটো কি দিয়া আছে তোমালোকে চোৱা 2 নম্বৰটো আছে 9216 গতিকে আমি লিখিম 9216 গতিকে আমি ইয়াত একে ধৰণে কৰিম 9216 একক স্থানত কি আছে একক স্থানত আছে 6 গতিকে কি হ'ব একক স্থানত এই সংখ্যাকেইটা থাকিলে 2 দি যাব 6 থাকিলে কি হৈ যাব 2 ৰে হৰণ যাব 2 ৰে হৰণ গ'লে কিমান হ'ব 2 দি 9 কেইবাৰ যাব 2 4 গুণ 8 ইয়াত 9 আছিল 1 হ'ল 12 হ'ল 2 4 গুণ 12 গতিকে 12 ইয়াত কিমান 1 আছে 2 দি একক নাযায় গতিকে 0 হ'ব গতিকে 2 দি 16 কেইবাৰ যাব 8 বাৰ যাব ঠিক আছে বুজি পাইছা গতিকে যেহেতু একক স্থানত আমি 2 ৰে হৰণ নাযায় গতিকে আমি 0 দিছোঁ 2 দি 16 8 বাৰ যাব 2 দি 4 কেইবাৰ যাব 2 বাৰ যাব 2 দি 6 3 বাৰ যাব 2 দি 0 0 হ'ব যেহেতু আৰু লগতে 2 দি 4 কেইবাৰ 8 কেইবাৰ যাব 4 বাৰ যাব আকৌ আমি 4 পালোঁ গতিকে 4 পালোঁ মানে আকৌ 2 ৰে হৰণ যাব 2 ৰে 2 কেইবাৰ যাব এবাৰ যাব 2 ৰে 3 এবাৰ যাব আৰু 1 ল'ব 10 হ'ব 2 5 গুণ 10 2 দি 4 2 বাৰ যাব 2 দি 11 কেইবাৰ যাব 2 5 গুণ 10 2 5 গুণ 10 তাৰপিছত কিমান হ'ব ইয়াত 15 হ'ল 1 ৰ'ল যিহেতু 15 হ'ল 2 7 গুণ 14 12 হ'ল 2 6 গুণ 12 ইয়ালৈকে বুজি পাইছা তোমালোকে
1 ত 6 আছে আকৌ 2 ৰে হৰণ যাব 2 2 গুণ 4 5 আছে গতিকে 1 হ'ল 17 হ'ল 2 8 গুণ 16 তাৰপিছত ইয়াত 1 হ'ল 16 2 দি 8 বাৰ যাব আকৌ 2 8 আছে গতিকে এইখিনি মই অলপ স্পীড কৰিছোঁ তোমালোকে বুজি পাইছে গতিকে 2 দি 2 কেইবাৰ যাব 1 বাৰ যাব 2 দি 8 কেইবাৰ যাব 4 বাৰ যাব 2 দি 8 4 বাৰ যাব আকৌ 2 দি যাব শেষত 2 4 আছে 2 দি 14 7 বাৰ যাব 2 দি 14 2 দি 4 2 বাৰ যাব আকৌ 2 দি যাব 7 2 3 গুণ 6 12 হ'ল 2 6 গুণ 12 আকৌ 2 দি যাব 2 দি 3 1 বাৰ যাব 16 হ'ল ইয়াৰ পৰা 1 বাৰ 16 হ'ল আগত বহি 16 হ'ল 2 দি 16 8 বাৰ যাব 2 দি 18 9 বাৰ যাব 2 দি 3 দি 9 3 বাৰ যাব এতিয়া আমি কি পালো 2 কেইটা পালো 1 2 3 4 5 6 6টা 7টা 8টা 9টা 10টা পালো আৰু 3 পালো 2টা ঠিক আছে 3 পালো 2টা গতিকে 2 কেইটা 10টা 1 2 3 4টা 5টা 6টা 7টা 8টা 9টা 10টা আৰু 3 পালো 2টা 2টা গতিকে জোৰা জোৰা কৰি লোৱা 10টাৰ 2 5টা হ'ব আৰু 3 থাকিব কিমান থাকিল 2 5টা হ'ব 1 2 3টা 4টা 5টা আৰু 3 এটা ৰ'ব গতিকে 2 2 4 4 2 8 8 2 16 16 2 32 গতিকে 32 16 2 কিমান পালো 32 পালো 32 3 গুণ কিমান হ'ব 32 3 গুণ 96 হ'ব ঠিক আছে 96 গতিকে আমি এটাকে কি লিখিব পাৰোঁ এইটো ৰুট ওভাৰ চিন 9 2 96 এটাকে 9 2 16 ইকুৱেল টু 96 পালো এইটো হ'ল এনসাৰ তোমালোকে বুজি পালা নেক্সট আমি 3 নম্বৰটো চাওঁ ঠিক আছে মই এইফালে কৰিছোঁ 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰ দিয়া আছে 7744 3 নম্বৰ দিয়া আছে 7744 ইয়াত কি কৰিম তোমালোকৰ চোৱাত কি কৰিম ইয়াতো আগৰ দৰে মই এইফালে কৰিছোঁ 7744 ঠিক আমি শেষত 4 আছে গতিকে কিহেদি যাব 2 ৰে যাব 2 ৰে 7ক 2 3 গুণ 6 তাৰপিছত ইয়াত 17 হ'ল 2 8 গুণ 16 14 হ'ল 2 7 গুণ 14 আৰু 2 2 গুণ 4 হ'ব আকৌ 2 দি যাব 3 2 দি কত 3 একবাৰ যাব 18 হ'ব 18 কেইবাৰ যাব 9 বাৰ যাব 2 9 গুণ 18 ইয়াত 7ক 2 3 গুণ 6 আৰু 12ক 2 6 গুণ 12 হ'ব আকৌ 2 দি 19 কেইবাৰ যাব 2 9 গুণ 18 13 হ'ল 2 6 গুণ 12 1 হ'ল 2 8 গুণ 16 হ'ব আকৌ ইয়াত কিমান যাব শেষত 8 আছে 2 ৰে যাব 2 4 গুণ 8 হ'ল 16 হ'ল 2 8 গুণ 16 আকৌ 8ক 2 দি 4 বাৰ যাব ঠিক আছে 4 বাৰ এতিয়া কি হ'ব আকৌ 2 দি 4 কেইবাৰ যাব 2 দি 4 2 বাৰ যাব 2 দি 8ক 4 বাৰ যাব 2 দি 4 2 বাৰ যাব আকৌ কি কৰিব লাগিব আকৌ 2 দি 2 এবাৰ যাব 2 দি 4 2 বাৰ যাব 2 দি 1 এবাৰ যাব আৰু 11 ঘৰং 121 আমি জানো হয়নে মানে 11 যাব 11 ঘৰং 121 এতিয়া আমি কি পালো ইয়াত কি পালো 2 1 2 3 4 5 6টা 2 পালো 1 2 3 4 5 সৰি 1 2 3 4 5টা 6টা আৰু 3 কেইটা পালো 11 কেইটা পালো 11 দুটা পালো এতিয়া জোৰা জোৰা গতিকে কিমান পালো 2 এটা ইয়াৰ যোৱাৰ পৰা এটা আহিব দুটা ইয়াৰ পৰা এটা আহিব 2 আৰু ইয়াৰ পৰা আহিব এটা 11 গতিকে কিমান পালো 2 2 গুণ 4 7 2 গুণ 8 8 11 প্লাস 6 মানে 88 গতিকে কিমান পালো 88 পালো আমি এইটো এটাকে ইনকে লিখিব পাৰো 7744 ইকুৱেল টু কিমান হ'ব ইকুৱেল টু 7744 ইকুৱেল টু 80 ঠিক আছে বুজি পালা ইয়ালৈকে নেক্সট আৰু এটা আছে 9801 ঠিক আছে মই সেইটো কৈ দিছো ইফালে কৈ দিছো কোনটো 4 নম্বৰটো 9801 9801 কৰিলে কিমান হ'ব 9801 এইটো কিহেদি যাব আমি এই সংখ্যাকেইটা যোগ কৰিলে কিমান 8 1 9 9 9 18 18 3 যাব গতিকে 18 3 যাব নাযায় আমি 9 8 যদি 1 থাকে বা বেলেগ 2 2 4 6 এনেকুৱা নাথাকে তেতিয়া কি কৰিবা 1 9 আৰু 8 8 1 9 9 9 18 18 3 হৰণ যাব না 3 6 গুণ 18 গতিকে যদি 18 3 দি হৰণ যায় তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে কি হ'ব 1 মিনিট তেতিয়াহ'লে
তিনি দিও হৰণ যাব, গতিকে তিনি দি কেইবাৰ যাব, 9 3 3 গুণ 9, 3 2 গুণ 6, তাৰপিছত ইয়াত কিমান হ'ল 6 হ'লে 7, 2 হ'ল 20 হ'ল, 3 8 গুণ 3 6 গুণ 3 6 গুণ 18 হ'ল, 2 হ'ল 18 20 আছিল, 2 হ'ল 21 হ'ল, 3 7 গুণ 21। আকৌ কি হেৰি যাব এইটো, আকৌ আমি এইকেইটা যোগ কৰিলে আমি যোগ কৰি চাওঁ, যোগ কৰিলে কিমান পাম, 3 2 5, 5 6 11, 11 7 18, 18 কি হেৰি যাব 3 দি যায়, গতিকে ইয়াকো 3 দি যাব, 3 দি কেইবাৰ যাব, এবাৰ যাব, 3 দি এবাৰ যাব, তাৰপিছত কি হ'ব 3 দি এবাৰ যাব, 2 নাযায়, গতিকে কি 3 দি এবাৰ যাব, 3 যাওঁতে ইয়াত 2 ৰ'ল, 2 3 নাযায়, গতিকে 0 ৰ'ল, গতিকে 26ক কৰিম, 3 6 গুণ 18, 3 7 গুণ 21, 3 8 গুণ 24, গতিকে 2 ৰ'ল, 3 9 গুণ 27 হ'ল। ইয়াত এইবাৰ কিমান যাব, এইবাৰো আমি কি হ'ব 3 দিয়ে যাব, 3 দি 10 কেইবাৰ যাব, 3 3 গুণ 9 হ'ল, 1 ৰ'ল, 3 6 গুণ 18, 3 3 গুণ 9, 363 পালোঁ। আকৌ 3 দি যাব, 3 দি একবাৰ যাব, 3 6 দুইবাৰ যাব, 3 3 একবাৰ যাব, এতিয়া 121 পালোঁ, 11 121, আমি এনচাৰ কিমান পাম, আমি 3 কেইটা পালোঁ 7টা, 3 এটা 2টা 3টা 4টা, তাৰপিছত 11 কেইটা পালোঁ 2টা 11 পুৰা 11, গতিকে ইহঁতৰ একে নিচিনাকৈ কি কৰিব লাগিব, 2টা যোৰাৰ পৰা এটা ল'ব লাগিব। ইয়াত এই 2টা 3ৰ পৰা এটা ল'লোঁ, আৰু ইহঁত 2টা 3ৰ পৰা এটা ল'লোঁ, আৰু ইহঁতৰ 11ৰ পৰা এটা ল'লোঁ, গতিকে কিমান হ'ব 3 3 গুণ 9, তাৰপিছত পূৰণ 11, 9 11 99, গতিকে এটা কিমান পালোঁ 9 99, এটা কিমান পালোঁ 99801ৰ বৰ্গমূল হৈছে 99। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুজি পালা। এবাৰ 3 নম্বৰ আমি 4 নম্বৰটো কৰিলোঁ, এবাৰ 5 নম্বৰটো চোৱা, একে নিচিনা টান নহয়, বৰ্গমূল পদ্ধতিৰে উলিয়াব লাগিব। 5 নম্বৰটো কি আছে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু, প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। ঠিক আছে, কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব, 1525 1008 2028 768, একেবাৰে সহজ, তোমালোকক মই কৈ দিছোঁ। প্ৰথমটো কিমান দিয়া আছে, প্ৰথমটো দিয়া আছে কিমান, এইটো কেই নম্বৰ আছিল 5 নম্বৰ 1টো, ঠিক আছে, 5 নম্বৰ 1টো 1525 দিয়া আছে, ঠিক আছে 1525, এইটো একে আগৰ দৰে কৰিব লাগিব, কেনেকুৱাকৈ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিতে কৰিম, গতিকে 1525ক আমি শেষত 5 থাকিলে কি হৈ যায়, 5 দিয়ে হৰণ যায়, 5 দি হৰণ যায়, 5 দি 15 কিবা যাব, 5 3 গুণ আৰু